নমস্কাৰ দোস্ত ষ্টাডি ফৰ অল ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি শংকৰদেৱ শিশু নিকেতনৰ অষ্টমমান শ্ৰেণীৰ ভাৰতী গণিতৰ এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অনুশীলনী 2Cৰ 2 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। ইয়াত 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে দুটা সংখ্যাৰ যোগফল 120 যদি এটা সংখ্যা আনটো সংখ্যাতকৈ 20 ডাঙৰ হয় তেন্তে সংখ্যা দুটা কি কি? ইয়াৰ বাবে ধৰি ল'ব লাগিব ধৰা হল প্ৰথম সংখ্যাটো সমান x এতেকে আনটো সংখ্যা হল ইয়াতে দিয়া আছে যদি এটা সংখ্যা আনটো সংখ্যাতকৈ 20 ডাঙৰ হয় তেন্তে যদি প্ৰথম সংখ্যাটো x ধৰো নেক্সট সংখ্যাটো হ'ব x + 20 এতেকে according to the question সংখ্যা দুটাৰ যোগফল 120 হলে x + 20 = 120 বা যাতে x যোগ x twice x plus 20 = 120 ইয়াৰ পৰা আমি পাও twice x টো এইফালে থাকিল 120 ৰ পৰা 20 মাইনাস এটাকে twice x = 100 ইয়াৰ পৰা x ৰ মানটো পাম 100/2 = 50 এটাকে ইয়াৰ প্ৰথম সংখ্যাটো x = 50 এটাকে আৰু আনটো সংখ্যা হ'ব x + 20 মানে 50 + 20 = 70 হল।